যে ভাৰতবৰ্ষই অহা 25 বছৰৰ ভিতৰত এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবৰ বাবে নিজক তেনেধৰণে গঢ় দিব লাগিব। চমু পথেৰে সফলতাৰ দুৱাৰলৈ উপনীত হ'ব। কষ্টৰ সাধনা কৰিবই লাগিব। আৰু আজি সকলোৱে সহযোগত আজি কলেজখনে যিটো ৰূপ ধাৰণ কৰিছে, আজি কিমান সুবিধা প্ৰদান কৰিছে, বিশুদ্ধ খোৱা পানী, শৰীৰচৰ্চা, আপোনালোক যাতে সদায় নিৰোগী হৈ থাকে, ধুনীয়া হৈ থাকে। সকলো মানুহে জীৱনত ধুনীয়া হ'ব বিচাৰে আৰু সকলো মানুহে জীৱনত সুস্থ সবল হৈ থাকিব বিচাৰে, সতেজ হৈ থাকিব বিচাৰে। গতিকে শৰীৰচৰ্চাৰ যোগেদি নিজৰ শৰীৰটো শৃংখলাবদ্ধভাৱে সুন্দৰ ৰূপত সজাই তোলাৰ আপোনালোকক সুযোগ প্ৰদান কৰিছে কলেজ ইয়াক সৎ ব্যৱহাৰ কৰিব।